পাখি লগা বাস্তৱ সপোনবোৰ শালি পোৱাৰ শৈশৱকাল জনা নজনা কথাৰ মাজেৰে পাৰ কৰা তাৰ এধান ইমান সময় মুক্ত মনে আমলখি জলফাই শিলিখা বিচৰাৰ সন্ধিক্ষণ সি হৈ পৰিছিল একোজন কবি মাতৃৰ ওচৰত নিত্য নতুন ভাৱধাৰাৰ সৈতে পোৱা নোপোৱাৰ হাবিয়াস লুকা চুৰি বিৰিংগুটি খেলৰ কত যে কাজিয়া সেয়াই হয়তো তাৰ বাবে ল'ৰালিৰ প্ৰেম ডাঙৰ হ'বলৈ ধৰিলে হাইস্কুলত খোজ পেলাই পাহৰি পেলালে সি মূল্যৱান ল'ৰালিৰ প্ৰেমক আনৰ বাৰীত হৰমঠিয়াই বগৰী পাৰি লুকাই লুকাই খোৱা দুষ্টামিক পাহৰি পেলালে হাইস্কুলতো প্ৰেম ব্যতিক্ৰম নাছিল তাৰ আৰম্ভ হৈছিল জনা নজনা কথাৰ মাজেৰে বিভিন্ন নতুনত্বত হাইস্কুলৰ প্ৰেম প্ৰশান্ত সাগৰৰ দৰে শান্ত হোৱা নাছিল তাৰ মাক দেউতাকৰ পৰিশ্ৰম কেৱল বানপানীৰ দৰে বাঢ়িব ধৰিছিল নতুনত্বক প্ৰদান কৰা পৰিশ্ৰম আনে ব্যৱহাৰ কৰি থকা নতুন বস্তুৰ প্ৰতি থকা তাৰ বিশুদ্ধ প্ৰেমক ইচ্ছা আগ্ৰহক বাস্তৱ ৰূপ দিছিল তেওঁলোকৰ 1000 HPৰ পৰিশ্ৰমে তেনেকৈ হাঁহিৰ ছন্দ মিলাইছিল আকাশৰ তৰাৰ দৰে লাহে লাহে ডাঙৰ হৈ আহিল সি কলেজত ভৰি দি জগাই তুলিলে বিশাল ৰূপৰ আশানুৰূপ নতুনত্বক পিতৃৰ কষ্টৰ বিপৰীতে আৰু আৰম্ভ কৰিলে ইণ্টাৰনেল ৰিলেশ্যনশ্বিপ বিটুইন টু কিন্তু ব্ৰেকআপ হ'ল সকলো একেভাৱেই চলি থাকিল কেৱল মাথো পিতৃ মাতৃৰ পৰিশ্ৰমৰ বিপৰীতে পাৰ হ'ল দিনবোৰ পাৰ হ'ল পাহৰণিহীন পৃষ্ঠাত উদ্ধৃত সকলো কথা হঠাৎ এদিন পৃথিৱীত পুৱাৰ ৰঙাবেলিৰ গান পূজাৰ বতৰ চাৰিওফালে যেন ব্ৰেকিং নিউজ সুগন্ধিত শেৱালিৰ কাণত ৰিণি ৰিণি জুবিনদাৰ গান মাজে মাজে আকৌ থুকা থুকি মাত এয়াও প্ৰেম সময়ৰ লগত সময়ে কৰা কাৰ্য বিৱৰণী পিতৃ পৰিশ্ৰমক ধূলিসাৎ কৰি পুত্ৰই কৰা অপূৰ্ব সংশ্লেষণ জীৱনৰ বিয়লি বেলাৰ বাবে ইও এক ল'ৰালিৰ প্ৰেম